হাই এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৱে ভালে কুশলে আছে। এয়া আজি সৰস্বতী পূজাৰ দিনা সন্ধিয়া মানে বতৰটো বহুত ঠাণ্ডা ঠাণ্ডা টাইপ হৈ আছে আৰু ল'ৰাইও মানে দোকানৰ কিনা বস্তুবোৰ খাবলৈহে বেছি ইচ্ছা কৰে। মই বোলো কিনো দোকানৰ কিনা বস্তুবোৰ খাই থাকোঁ, ইমান মানে পেলুবিলাকো হয় সৰু ল'ৰা ছোৱালী বেছি মিঠা বস্তু খালে। সেইবাবে মই ঘৰতে কিবা কিবি বস্তু ঘৰতে যি থাকে সামগ্ৰী সেইবোৰ সামগ্ৰী উলিয়াই লৈ কিবা কিবি বনাই আৰু তাক খুৱাবলৈ চেষ্টা কৰোঁ। আজি এনেকৈ আলু উলিয়াই লৈ গাজৰো অলপ ৰুকি দিছোঁ, ধনিয়া জলকীয়া সকলো দি এনেকৈ বেচনত নিমখ অলপমান ৰেড চিলি মিহলাই লৈ এনেকৈ তাক মানে ইয়াতে চব মিক্স কৰি অলপমান মিশ্ৰণখিনি মানে অলপ পনীয়া টাইপ হ'ব লাগিব। তাৰপিছত এইখিনি ইয়াত ডুবাই মই এনেকৈ ভাজি তাক মই ধুনীয়াকৈ খাবলৈ দিম আৰু ময়ো খাম। মইতো এইবিলাক বস্তু খাই বিৰাটেই ভাল পাওঁ। সৰুৰ পৰা মই মানে এনেকুৱাকৈ সকলো বস্তু নিজে বনাই খাই ভাল পাওঁ আৰু কোনোবাই যদি কিবা নতুন বস্তু বনাইছে তাকো ঘৰত আহি নিজে চেষ্টা কৰি খাই ভাল পাওঁ। সেয়াই আৰু এনেকৈ বেলেগৰ বস্তু মানে কি আৰু দোকানৰ বস্তুবিলাক খাই ভাল নালাগে। এয়া চাওক, মই ধুনীয়াকৈ সন্ধিয়া জুতি লগাই চাহৰ লগত এনেকৈ অলপমান চাটনিও কৰি লৈছিলোঁ, সেই চাটনিৰ লগত মই খাই আছোঁ। আজিলৈ বাই বাই।